নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আৰু মোৰ যদি মিনি ব্লগটো চাইছে তেতিয়াহ'লেতো গম পায় যে মই আমগুৰিলৈ আহিছিলোঁ আৰু আমগুৰিত আছে মোৰ ভণ্টি ৰিচা। তাইৰ ঘৰলৈ মই আহিলোঁ কালিয়ে আৰু ইয়াৰ পিছদিনাখন আমি আহিলোঁ নাজিৰাত থকা আগ্নিনাভ শিৱ মন্দিৰ। দেখিছেনে কিমান মানুহ আৰু কিমান ভক্তৰ লাইন। এতিয়া আমি আহি গ'লোঁ ডাইৰেক্ট চাকি গছৰ ওচৰলৈ। চাকি গছত আমি তেল দিলোঁ, তেল দি পিনি আৰু অলপ বটলত ভৰাই ল'লোঁ, কাৰণ এইখিনি তেলে আমি ঘৰত নি থাপনাত নিজৰ চাকি বন্তি দিব পাৰিম। আৰু ইয়াৰ দেখিছেনে কিমান মানুহ, কিমান ভক্ত, আৰু ইয়াৰে মানে বস্তুখিনি ইমানেই ভাল লাগিলে। ইয়াত থকা যিখিনি শৃংখলাবদ্ধভাৱে তেওঁলোকে কামখিনি চলাইছে, আৰু আপোনালোকে ইয়ালৈ আহিলে মানে কোনো ধৰণৰ অসুবিধা নহয় যে মই আজি প্ৰথম আহিছোঁ, মই নাজানিম নেকি, তেনেকুৱা ধৰণৰ কোনো কথা নাই। ইয়াতে বহুত ধুনীয়াকৈ মানে লিখি থোৱা আছে যে ক'ত কি কৰিব লাগিব। ময়ো বাৰু এইবাৰ প্ৰথমেই আহিছোঁ আৰু বাবাক বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেওঁৰ আশীৰ্বাদত যে আজি মই তেওঁৰ চৰণলৈ আহিবলৈ এই শক্তিকণ দিয়াৰ বাবে। এতিয়া আমি আহি ইয়াত লাইন পাতি আছোঁ। আধা সংখ্যক মানুহ সোমাব দিলে নিৰ্মালীৰ কাৰণে, আৰু আমি ইয়াতে ৰৈ আছোঁ। আৰু শিখা বাইদেউ আজি বোলে 1 ঘণ্টা সময়হে নিৰ্মালী দিব পাৰিব। তেওঁৰ পৰা বাৰু ডাইৰেক্ট আমি নিৰ্মালী ল'ব নোৱাৰিলোঁ, কাৰণ তেওঁ যিহেতু ক'ৰবাত যাবলগীয়া আছে। তথাপিতো তেওঁৰ ভক্তসকলক নিৰাশ নকৰিলে, তেওঁৰ যিমানখিনি পাৰে আমাক সেই নিৰ্মালীকণ দি থৈ গ'ল বাৰু লাষ্ট মুহূৰ্তত হ'লেও। আৰু যিহেতু আমি বাবাক দৰ্শন কৰা নহ'ল, সেইটো কাৰণে আকৌ আমি লাইন পাতিলোঁ। এতিয়া প্ৰায় আমাৰ 2টামান বাজিয়ে গৈছিলে প্ৰায়। আকৌ আমি পিছফালৰ পৰা লাইন পাতি ইয়াৰ সন্মুখ পাইছোঁহি আৰু বাবাৰ দৰ্শন কৰিবৰ কাৰণে। চাওকচোন কিমান মানুহ। আৰু আপোনালোকেতো সকলোৱে গম পায়, শিখা বাইদেৱে ধুনীয়াকৈ আপোনালোকক লাইভত সকলোখিনি কথা আপোনালোকক কৈয়ে থাকে। আহিবচোন আৰু আহি গম পাব আপোনালোকৰ যে মনটো কিমান ইয়াত ভাল লাগে। এতিয়া এইখিনি আমাৰ কৰা হৈ গৈছে দৰ্শন। তাৰপিছতে মই আগৰ ক্লিপ লৈছিলোঁ, ইয়াৰ আপোনালোকক দেখুৱাই দিছোঁ। CC কেমেৰাটো ধুনীয়াকৈ দেখুৱাই থোৱা থাকে গোটেইখিনি বস্তু, আপোনালোকে আহিলে গম পাব। এয়া দেখিছেনে আমি দুইজনে লাইন পাতি আছোঁ। হাজবেণ্ড আছে আগত আৰু মই আছোঁ পিছত। মানুহবোৰৰ লগত চিনাকি হৈছোঁ বাৰু, আৰু গম পাইছোঁ যে প্ৰায় দূৰৰ মানুহ আহিছে। গুৱাহাটী ছাইডৰ বেছি মানুহেই মই লগ পালোঁ মোৰ ওচৰত থকাখিনি। আৰু এতিয়া প্ৰায় 4:30মান বাজিছে আৰু এয়া ভক্তসকল প্ৰায় গৈ শেষেই হ'ল। মই বোলো লাষ্ট মুহূৰ্তলৈকে থাকোঁ, যিহেতু আহিছোঁৱেই। আৰু আহি ওচৰতে হোটেল এখনত সোমালোঁ কিবা এটা খাওঁ বুলি, আৰু ভোকো লাগিছিলে বাৰু, কাৰণ এতিয়াতো প্ৰায় 5মান বাজিয়ে গ'ল। ইয়াত অলপ ফটো তুলিলোঁ আমি দুইজনে। আজিলৈ আহিছোঁ দেই ৰাইজ, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বাই বাই।